guys, welcome to Paul Vlogs. গৈ আছো আমি অসম সাহিত্য সভা বুলি ক'লে মনটো কিবা এটা ভাল লাগি যায় 1917 চনৰ পৰা আৰম্ভ হোৱা পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বৰ দিনৰ পৰা আৰম্ভ হোৱা আজি ষষ্ঠ সপ্ততিতম অসম সাহিত্য সভা নাৰায়ণপুৰত অনুষ্ঠিত হৈছে গতিকে আমি আজি পাঁচজন মুখতি ইফালে ৰাহুল দা এজন দাদা ইফালে এইটো কৃষ্ণ দা ইফালে আমাৰ ড্ৰাইভাৰ সুমিত দা আমি পাঁচজন আজি গৈছো অসম সাহিত্য সভা চলিব সাহিত্য সভা নালাগে চলি চাম ভাই control ই চলি চাব মই সভা দেখাম গতিকে বলক আমি সভা চাবলৈ আপোনালোকক আজি দেখাই আছো ফুল ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে এতিয়া এটা কথা হ'ল মানে আমি যে মাজুলীলৈ আহিছিলোঁ মানে বেছি দিন হোৱা নাই মাজুলী আহোঁতে এইবিলাক এইবিলাক নাছিলে মানে কিমান কম দিনৰ ভিতৰত নাৰায়ণপুৰখন অতি ডেভেলপ কৰিলে আপোনালোকে চাওক বহুত বেছি চেঞ্জ হৈ গ'ল আমি এতিয়া এইখন লালুকী নাৰায়ণপুৰ খেলি মেলি লাগিব যদি বহুত দিনৰ মূৰত আহোঁ মানে এই অনুষ্ঠানৰ বাবে বহুত ধুনীয়াকৈ ডেভেলপ কৰি বহুত ধুনীয়াকৈ লাইট চাইট লগাই সকলো ফিটিং কৰি দিছে সদায় এইদৰে এনেকৈ থাকিব লাগে আৰু এতিয়া বহুত মানুহকে যে এইফালে দেখিছে আপুনি আগফালে আৰু আজি মানুহ বেছি হ'ব যেন লাগিছে মানে বলকচোন গৈ থাকোঁ স্কুলীয়া ড্ৰেছতে আহিছে ৰে কলেজলৈ যোৱাই নাই জামত ফচি আহিলোঁ এতিয়া গাড়ী আমি পাৰ্কিঙত লগালোঁ এতিয়া আমি আকৌ পূৰা গেটৰ ওচৰত যাম ইয়াৰ পৰা অলপ আগত যাব লাগিব গতিকে গেটৰ পৰা আমি ফাৰ্ষ্ট বিগিনটো কৰিম গেটৰ পৰা এতিয়া আৰম্ভ কৰি দিছোঁ গেটটো মোৰ পিছফালে ইয়াৰ ইফালে সোমাই যাব নোৱাৰে ইফালে মেইন গেটো আছিলে কিন্তু আমি এতিয়া ভিতৰৰ পৰা গেটটো দেখাবলগীয়া আছে আপোনালোকে পিছফালে দেখিছে চাগে বহুত আছে এতিয়া আমি এই গেটৰ পৰা আমি ইফালে ভিতৰলৈ সোমাই যাওঁ আৰু গোটেইকেইটা আপোনালোক এতিয়া পূৰা ক্লিনকৈ দেখাবলৈ চেষ্টা কৰিম ইফালে দেখিছে বহুত মানুহ হৈছে আজি গৈছোঁ ৰ দিনত আজি ৰাতি বহুত বেছি মানুহ এইটো আগত পূৰা জাম লাগি আছে আৰু ভিতৰলৈ আৰু কিমান জাম হ'ব পাৰে বলকচোন আমি গৈ থাকোঁ আৰু আপোনালোকক দেখাই আছোঁ গেটৰ পৰা আহিলোঁ এতিয়া ভিতৰত সোমাই যাওঁ এইফালে পূৰা বহুত পিছফালেও দেখিছে আগফালেও আহিছে বহুত মানুহ হৈ আছে এতিয়া আমি পূৰা ভিতৰলৈ সোমাই যাওঁ আৰু চাই আছোঁ আজি বহুত মানুহ হৈছে হয়নে আজি বহুত বেছি মানুহ হৈছে আমি এতিয়া গেটৰ পৰা সোমাওঁতে অলপ দেৰি হয় মানে ফটো চটো মাৰোঁতে মানুহ অহা যোৱা কৰি আছে ফটো ভালকৈ মাৰিব পৰা নাই বহুত সময় ৰখাৰ পিছত ফটো মাৰি আহিছোঁ এতিয়া আমি ভিতৰলৈ যাওঁ আৰু ভিতৰৰ পৰিৱেশ দেখাই আছোঁ ইফালে গেটেদি আহিলে আপোনালোকে এটা ধুনীয়া দৃশ্য দেখা পাব এইটো পিছফালে চাই লওক দৃশ্যটো দেখালোঁ কেনেকুৱা লাগিলে ক'বচোন বাৰু একদম পূৰা ধুনীয়াকৈ পূৰা লাইটিং চাইটিং লগাই প্ৰতিটো বস্তুৱে সৌন্দৰ্য কৰি তুলিছে আৰু তাতে যথেষ্ট মানুহৰ ভিৰ কেৱল ফটোশ্বুট আৰু ইফালে আগফালে আৰু গোটেই লাইটিঙে একদম
ভিতৰলৈ আহিলোঁ ন এতিয়া ক'ত যাম মঞ্চ নে প্ৰদৰ্শনী প্ৰদৰ্শনী ফাৰ্ষ্ট প্ৰদৰ্শনী চাই আহোঁগৈ তাৰপৰা আপোনালোকক মঞ্চকেইটা দেখাম আমি বেট পেচাব কৰিম মঞ্চ চবফালে শুনি আছোঁ কিন্তু মেইন মঞ্চখন কোনফালে আছে ধৰিব পৰা নাই গতিকে গৈ থাকোঁচোন বাৰু মেইন মঞ্চটো আপোনালোকক দেখাম বাৰু এইফালেও চাউণ্ড আহি আছে আৰু এইফালেও চাউণ্ড আহি আছে সেইফালেও আহিছে কোনটো ফালে ধৰিব পৰা নাই গতিকে ব'লকচোন বাৰু চাই থাকে মঞ্চটো চাহ আপোনাক ইয়াত আহি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে ছোৱালী চাবলৈ পাৰিছে একদম পুৰা চাইছোঁ আৰু কি মজা দিছে পুৰা চাৰিওফালে একদম পুৰা লাইট একদম এইটো কিমান বিঘা মানে হ'ব কিমান হ'ব মানে বহুত বেছি ডাঙৰ মানে গাড়ী পাৰ্কিংটোৱে বহুত আগলৈকে আছে আৰু মেইন সেইটোতো বহুত হেৰিয়াত আছে বহুত মানুহ ৰে ধৰি আছো প্ৰদৰ্শনী চালোঁ এতিয়া আমি মেইন মঞ্চটো চাওঁগৈ আৰু এতিয়া মেইন মঞ্চটো চাই লওঁগৈ আমি জানিব পৰা মতে 1917 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে যিমানবাৰ সাহিত্য সভা অনুষ্ঠিত হ'ল এই সাহিত্য সভাৰ যে সভাপতি পদটো দিয়ে এই মঞ্চখনৰ পৰাই সভাপতি পদটো দিয়ে বুলি গম পোৱা যায় ইয়াতো এতিয়া ধুনীয়াকৈ নৃত্য সত্ৰীয়া নৃত্য হৈ আছে তাৰপৰা ইয়াতো মানুহ বহুত ভিৰ সাহিত্য সভা চালোঁ চাই ভালেই লাগিলে খালি বহুত মানুহ বহুত বেছি মানুহ গতিকে আৰু ৰখি থাকিলোঁ আৰু গতিকে অলপ দেখালোঁ শ্বৰ্ট চালোঁ প্ৰদৰ্শনী চালোঁ তেনেকৈ দেখালোঁ ভালকৈ ক'ব নোৱাৰিলোঁ চাউণ্ড ভালকৈ নাহে মানুহৰ ভিৰত গতিকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক কৰিব নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব তো আজিলৈ বাই বাই বৰ্তমান মই এতিয়া ঘৰ পালোহি মাহঁত শুলে সেইকাৰণে মই অলপ লাহে গৈছোঁ তো আকৌ লগ পাম সোনকালে টেক কেয়াৰ বাই বাই